Guys, welcome back to our channel. সকলোকে আন এটি ব্লগলৈ স্বাগতম জনাইছো। আজি ৰাতিপুৱা ওলাইছো। আজি শুটিং আছে মানে মোৰ হাজবেন্ড দিগন্ত পাঙিঙৰ এটি নতুন গান আহি আছে আপোনালোকৰ মাজলৈ। এটা অসমীয়া গান তাৰ শুটিংৰ কাৰণে গৈ আছো। এয়া মই ৰেডি হলো, এফালে মোৰ বেটাও ৰেডি হৈছে। এতিয়া আমি হিৰোইনক পিক আপ কৰিব যাম। হিৰোইন মেকআপ কৰি আছে। এতিয়া আমি ওলাই গৈ আছো। এফালে এও ওলালে। দেখিয়ে পোৱা নাই ভালকৈ। তাৰপিছত এতিয়া আমি যাব লৈছোঁ আৰু ৰাতিপুৱাই উঠি মই চব ৰেডি কৰি এতিয়া গৈছোঁ স্পটত আপোনালোকক দেখুৱামগৈ। এতিয়া ফাৰ্ষ্ট আমি হিৰোইনক পিক আপ কৰিব যাম, তাৰপিছতে আমি শ্বুটিঙৰ স্পটত আপোনালোকক লগ পাই আছোঁ। তালৈ যোৱাৰ আগতে তেলটো ভৰাই ল'বই লাগিব আৰু মেইন কাম এয়া তেল ভৰাই ল'লোঁ। এতিয়া আমি পানী বটল লৈ যাব লাগিব, যিহেতু শ্বুটিঙৰ স্পটত পানী নাথাকে, পানী লৈ যাব লাগিব। আমি এতিয়া হিৰোইনৰ ঘৰলৈ গৈ আছোঁ হিৰোইনক পিক আপ কৰিবলৈ। হিৰোইনৰ লগতে আমাৰ মেকআপ আৰ্টিষ্ট ৰীতা বাইও আছে, দুইজনীয়ে ওলাই আহিব। এতিয়া হৈছে আমাৰ হিৰোইন বা, এইফালে বাৰ মাক, এইফালে আহি আছে হেল্পাৰ আজি। এইফালে হৈছে আমাৰ ৰীতা বা, চবেই চিনিয়ে পায় ৰীতা বা, হাই কৈ দিওঁ। আমি যাব লৈছোঁ। আপুনি যাত্ৰা আৰম্ভ কৰিলোঁ। এতিয়া আমি স্পটলৈ যাম, মানে স্পট হৈছে দিচাংমুখত। আপোনালোকৰ দিচাংমুখৰ প্ৰাকৃতিক সৌন্দৰ্য দেখুৱাম। এতিয়া আমি স্পটলৈ আহি গ'লোঁ, মানে দিচাংমুখ চাপৰিলৈ আহি গ'লোঁ। এতিয়া ল'ৰাৰ মেকআপ বাকী আছে, ল'ৰাৰ মেকআপটো কৰি ল'ব, তাৰপিছত শ্বুটিং আৰম্ভ হৈ যাব। এতিয়া মেকআপ আৰম্ভ হৈছে আৰু মানে হিৰোইনৰ মেকআপ হৈ গ'ল। এয়া হিৰোৰ মেকআপ, এয়া হৈছে বিজু। বিজু হাই মোকে কামাম। এইফালে হৈছে আমাৰ ৰীতা বাই, আৰু আমি আমাৰ বাবীৰ দোকানৰ ওচৰতে আছোঁ। বাবী এইফালে চাই দিয়ক, এইফালে এয়া হৈছে আমাৰ বাবৈ দোকানৰ ওচৰতে মেকআপ আৰম্ভ কৰিব লৈছোঁ। এয়া আমাৰ হিৰোইন চন্দ্ৰাৱলী বা, তাই চাইকেল চলাবৰ প্ৰেক্টিচ কৰিছে, যিহেতু শ্বুটত চাইকেল চলোৱাৰ চিন আছে, সেইকাৰণে তাই অলপ প্ৰেক্টিচ কৰি আছে। এয়া আৰম্ভ হৈ গ'ল শ্বুটিং। আপোনাৰ ফাৰ্ষ্ট শ্বট কেনেকুৱা গ'ল? ফাৰ্ষ্ট শ্বট বঢ়িয়া। কাৰ গানৰ শ্বুটিং? পাপাৰ গান এটা গাই দিয়াচোন। লাজ কৰিছে। লোকেশ্যনত এতিয়া অলপ চেঞ্জ হ'ল। ধুনীয়া এটা লোকেশ্যন দিচাংমুখতে। চাপৰিত আমি দিনেটা ফাৰ্মত চব্জি বনাই আছোঁ, মাংস, চিকেন। আৰু এইফালে বেটাই বহি আছে। শ্বুটিং শেষ হোৱা নাই চাগে, সেইকাৰণে অহা নাই। মই বনাবলৈ আহি গ'লোঁ। এয়া বনাই আছোঁ। ফাৰ্মত বনোৱাই মজাই বেলেগ, খাবলৈও বৰ মজা হ'ব। বোলো অৱস্থা বেয়া, গোটেই হাতত চাই লাগি গ'ল। বনাই আছোঁ। এয়া ছেকেণ্ড লুক, গাউন পিন্ধিছে। কপিল হাই কোৱা। এইফালে বিজু হিৰো ৰেডি
ৰেডি হৈ গ'ল ছেকেণ্ড গেটআপত এতিয়া ডাইৰেক্ট ধুনীয়া এইফালে ৰিল বনাই লৈছে কেইখনমান এতিয়া বগৰী লগতে বগৰীও খাই লওঁ এই ঢুকি পোৱাকে বগৰী আছে দুটা বগৰী খাই চাওঁ কেনেকুৱা হয় খাই চাওঁ মই বগৰী আমি বগৰীকে খাই আছো আৰু এতিয়া এফালে চিন হৈ গ'ল আকৌ লোকেশ্যন চেঞ্জ হৈছে এতিয়া নৈ কিনাৰলৈ যাম আৰু এটা শ্বট আছে আৰু এইটো হ'লেই হৈ যাব আমাৰ গধূলি হৈ গৈছে আৰু ৰাতিপুৱাৰ পৰা এতিয়ালৈকে Are you satisfied? Satisfied হৈছেনে আমাৰ হিৰোইন ধুনীয়াকৈ পাৰিছে ন চন্দ্ৰাৱলী বহুত বেষ্ট হৈছে জুই জুই থাৰ্ড কিমান ধুনীয়া লাগিছে একদম ভাষা নাই আৰু ইমান ধুনীয়া লাগিছে গেট আপ একদম হিৰো বহুত হেণ্ডচাম দিনটোৰ কষ্টৰ ফলত লাষ্টত শ্বুটিং শেষ হ'ল এতিয়া আমি খাবলৈ বহিছোঁ খাওঁতে খাওঁতে গধূলিয়ে হৈ গ'ল ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে জনাব যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ কৰিব থেংক ইউ